জীৱনটো আচলতে এটি বৰ জটিল অংক। কথা মানস প্ৰতিম মালি, পাঠ কৰিছে উৎপল কলিতাই। আমাৰ জীৱনটো এটি জটিল অংকৰ দৰে। আমাৰ জীৱন নামৰ এই অংকটোৰ যি পদ্ধতিৰে নকৰা কিয় উত্তৰ মাথো সদায় শূন্যই হয়, মাথো শূন্য। কিয়নো জীৱনটো আমি বহু সংগ্ৰাম কৰি বহু লাখ লাখ টকা উপাৰ্জন কৰিও শেষত মাত্ৰ আমি এই পৃথিৱীলৈ যেনেকৈ আহিছোঁ তেনেকৈয়ে যাব লাগিব। মাথো মৃত্যুৰ পাছত আমাৰ থাকিব আমাৰ সংস্কাৰ, আমাৰ সন্মান। এটি জটিল অংক। এটি জটিল অংকৰ ক'ত যোগ বিয়োগ পূৰণ হৰণ কৰিব লাগে সেইটো সময়েহে ক'ব, অৰ্থাৎ সেইটো সময়তহে গম পোৱা যায়। ঠিক একেদৰে আমাৰ জীৱনত ক'ত কেতিয়া কেনেকৈ কি হয় কোনেও নাজানে, মাথো আমি সময়ৰ অপেক্ষাহে কৰিব লাগে। বেয়া লাগে, বহু বেছি বেয়া লাগে যেতিয়া সেই জটিল অংকটো কৰি শেষ হ'ব খোজোতেই খেলি মেলি লাগে। সেই খেলি মেলি মাৰিব নোৱাৰি বেলেগ পদ্ধতি অৱলম্বন কৰি অংকটো সুচাৰুৰূপে কৰিব পাৰিলে আমাৰ সঁচাই খুব ভাল লাগে। ঠিক একেদৰে আমিও আমাৰ জীৱনত বহুত বাধাৰ সন্মুখীন হওঁ আৰু সেই বাধাবোৰ পাৰ হৈ আহিব পাৰিলেই আমি জীৱনত সফল হওঁ। আমি চেষ্টা কৰা উচিত। প্ৰথমে নোৱাৰিলে বেলেগ পদ্ধতিৰ সহায়ত হ'লেও আমি আমাৰ বাধাবোৰ অতিক্ৰম কৰিবই লাগিব। কাৰণ আমি সফল হ'ব লাগিব, দেশৰ সুনাগৰিক হ'ব লাগিব, দেশৰ সুনাগৰিক